যদি আপুনি মোৰ চেনেলটো নতুনকৈ চাইছে কাষত থকা বিকে বটনটোত ছাবস্ক্ৰাইব কৰিব আৰু যিটো বেল আইকন আছে সেইটোত প্ৰেছ কৰিব মোৰ নতুন ভিডিঅ'বিলাক পাই থাকিব ধন্যবাদ থেংক ইউ বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ আৰু এটা নতুন ভিডিঅ'লৈ আৰু যেনেকৈ আপোনালোকে সকলোৱে গম পায় যে আজি কেইদিনমান আগতে ইণ্ডিয়াত আমাৰ এটা জনপ্ৰিয় গেম বন্ধ কৰি দিছিলে বেন কৰি দিছিলে সেইটোৰ নাম আছিল পাবজি এই পাবজি গেমটো যেতিয়া ইণ্ডিয়াত বন্ধ কৰি দিছিলে বহুতো মানে দুখ পাইছিলে যিবিলাকে পাবজি ইউজাৰ আছিলে কাৰণ দুখ পাবলগীয়া কথাও কাৰণ পাবজিটো এনেকুৱা এটা জনপ্ৰিয় হৈ গৈছিলে কাৰণ পাবজি নেখেলাকৈ বহুতে থাকিব পৰা নাছিলে মানে পাবজিটো বিৰাট ভাল পাইছিলে এই পাবজিৰ যিটো ইউজাৰ আছিল ইণ্ডিয়াত বহুত আছিল পাবজিৰ জনপ্ৰিয়তাৰ মূল কাৰণটো হ'ল ইণ্ডিয়াত পাবজিটো বহুত জনপ্ৰিয় হৈছিল কাৰণ পাবজিক লৈ পেলাই বহুতো ইউটিউব চেনেল চলিছিলে আনকি বহুতো ইউটিউব চেনেল গ্ৰ' কৰিছিলে লাইভ ষ্ট্ৰীম কৰি পেলাই বহুতো গ্ৰ' হৈছিলে বহুতো জনপ্ৰিয় হৈছিলে ইউটিউব চেনেলবিলাক যেতিয়া এই পাবজিটো ইণ্ডিয়াত লঞ্চ হৈছিলে এইটো এটা নতুন কনচেপ্ট লৈ আহিছিলে যেতিয়া পাবজিত আপুনি গ্ৰাফিক্স চাওক পাবজিৰ ডিজাইন চাওক পাবজি খেলাৰ যিটো আমেজ সেইটো চাওক গোটেইবিলাক যদি চাব যায় এনেকুৱা গেম মাৰ্কেটত নাছিলে ইণ্ডিয়াত আগতে যেতিয়া পাবজি লঞ্চ হৈছিলে যথেষ্ট কম সময়ৰ ভিতৰত বহুত ইউজাৰ হৈ গৈছিলে বহুত জনপ্ৰিয়তা পাইছিলে কাৰণ পাবজিটো এটা মানে ডিফাৰেণ্ট টাইপ অফ ইণ্টাৰফেচ এটা লৈ আহিছিলে ভাল লাগিছিলে পাবজিটো খেলি পেলাই আনকি এই পাবজিৰ কাৰণে মানে যথেষ্ট লোকে বহু সময় অতিবাহিত কৰিছিলে পাবজিটো ইমান পপুলাৰ হৈ গৈছিলে তাৰমানে কম সময়ৰ ভিতৰত বহুত পপুলাৰ হৈ গৈছিলে পাবজিটো আচলতে সকলোতকৈ দুখ লগা কথা যেতিয়া এই পাবজিটো ইণ্ডিয়াত বেন কৰি দিয়া হ'ল তেতিয়া বহুতৰে দুখ লাগিছিলে কাৰণ কিয় এই পাবজিক লৈ বহুতেই মানে সময় অতিবাহিত কৰিছিলে কিছুমানতো এনেকুৱা হৈছিল পাবজিটো এটা নিচাৰ দৰে হৈ গৈছিলে অকণমান সময় পালে পাবজি খেলিব মানে যেতিয়া পাবজিটো বেন কৰি দিয়া হ'ল বহুতৰে দুখ লাগিছিলে বহুতে মানে ভাবিছিলে যে এনেকুৱা এটা জনপ্ৰিয় এনেকুৱা এটা ভাল গেম এটা হেৰুৱাই পেলালে ঠিক সেই দুখৰ সময়তে এটা গুড নিউজ আহিছে এটা আমাৰ ইণ্ডিয়ান মেড মানে আপোনাৰ স্বদেশীয় এটা নতুন গেম লঞ্চ হ'বলৈ ওলাইছে সেইটো হ'ল আপোনাৰ Fau-G যিটো পাবজিৰ দৰে গেম এটা লঞ্চ হ'ব সেইটো হ'ল Fau-G আৰু তাৰ এটা অফিচিয়েল পোষ্টাৰ যোৱাকালি লঞ্চ হৈছে এই Fau-Gখনৰ যিটো আপোনালোকৰ স্ক্ৰীণত আপোনাৰ এতিয়া আহি আছে এইটো চাব পাৰে আপুনি Fau-G গেমটো লঞ্চ কৰিছে অভিনেতা অক্ষয় কুমাৰে আৰু এইটো এনাউন্স কৰিছিলে যোৱাকালি তো এতিয়া সকলোৰে মনত এটা ডাউট আহিছে যে এই Fau-G গেমটো কেতিয়া এভেইলেবল হ'ব কেতিয়া প্লে ষ্ট'ৰত পাব কেতিয়া খেলিবলৈ পাব কাৰণ সকলোকে এতিয়া এটা এনেকুৱা গেম লাগে যিটো গেম পাবজিৰ যিটো পাবজি যিটো নোহোৱা হোৱাৰ ফলত যিটো বেয়া লাগিছিলে এই Fau-Gটো হয়তো আহি পেলাই পাবজিৰ মানে নোহোৱা হোৱাৰ যিটো ইণ্টাৰেষ্টটো ভাঙি দিছিলে সেইটো গেম হয়তো Fau-G বুলি যিটো গেম আহি আছে সেইটো গেম অন্ততঃ খেলি অন্ততঃ ভাল লাগিব সকলোৱে ৰখি আছে যে সোনকালে Fau-Gটো আহক কিন্তু এই Fau-Gটো কেতিয়া লঞ্চ হ'ব সকলোৱে এইটো উৎসুকতাৰে মানে এতিয়ালৈকে কোনো ধৰণৰ ৱেবছাইটত বা ইয়াতে লঞ্চিং ডেটটো জনোৱা হোৱা নাই কিন্তু তথাপি কোৱা হৈছে যে অক্টোবৰৰ লাষ্ট মানত এই Fau-G যিটো গেম আছে এইটো প্লে ষ্ট'ৰত এভেইলেবল হ'ব বুলি কোৱা হৈছে এতিয়ালৈকে মানে Fau-G গেমটোৰ কনচেপ্টটো মই আপোনালোকক এতিয়া সংক্ষিপ্তভাৱে কৈ দিছোঁ এই Fau-G গেমটো মেড ইন ইণ্ডিয়া গেম হয় যিটো লঞ্চ কৰিছে অভিনেতা অক্ষয় কুমাৰে আৰু এই গেমটোৰ সকলোত চাই ভাল দিশটো হ'ল এই গেমটোৰ টোটেল যিটো আৰ্নিং হ'ব এই টোটেল ৰেভিনিউ আৰ্নিঙৰ 20% ইণ্ডিয়ান আৰ্মিক ডনেট কৰা হ'ব যিটো আপোনাৰ এটা ট্ৰাষ্ট আছে ভাৰত বীৰ ট্ৰাষ্ট বুলি যিটো ট্ৰাষ্ট আছে তাত ডনেট কৰা হ'ব 20% টোটেল ৰেভিনিউৰ পৰা এই যিটো Fau-G বুলি যিটো গেম আছে এই গেমটোৰ পৰা মানে টোটেল ৰেভিনিউখিনি ডনেট কৰা হ'ব বুলি এতিয়ালৈকে জনোৱা হৈছে Fau-G গেমটোৰ ফুল মিনিং হ'ল ফেয়াৰলেছ এণ্ড ইউনাইটেড গাৰ্ডছ আৰু ইয়াৰ পোষ্টাৰটোও লঞ্চ কৰি দিয়া হৈছে Fau-G গেমটোৰ সকলোৰে মনত এটাই প্ৰশ্ন আহিব পাৰে এই যিটো Fau-G বুলি গেম আহি আছে এই গেমটো পাবজিৰ দৰে হ'ব নেকি তো মই ভাবোঁ মই আপোনাক জনাব বিচাৰোঁ এই গেমটো পাবজিৰ দৰে নহ'ব কাৰণ পাবজিত যিটো কনচেপ্ট আছিলে আপোনাৰ স্কোৱাডত খেলিব লগা আছিলে 125 স্কোৱাড আহিছিলে 100 ইউজাৰৰ লগত একেলগে স্কোৱাড হৈ খেলিব লাগিছিলে কিন্তু এই যিটো Fau-G বুলি গেম আছে এই Fau-G গেমটোৰ পুৰা কনচেপ্টটোৱে আপোনাৰ ডিফেন্সৰ দৰে মানে কি ফৌজক লৈ ধৰক এতিয়া আপোনাৰ বৰ্ডাৰত যাব লাগিব বেলেগ দেশৰ লগত কাজিয়া কৰিব লাগিব বেলেগ দেশৰ যিটো শত্ৰু আহিব সেইবিলাকক মাৰিব লাগিব এনেকুৱা কনচেপ্ট লৈ পেলাই Fau-G গেমটো বনোৱা হৈছে বুলি জনাইছে কিন্তু মেইন কথাটো হ'ল Fau-G গেমটো যিটো কনচেপ্টতে নবনাওক কিন্তু যদি গ্ৰাফিক্সটো ভাল হয় যদি খেলি পেলাই ভাল লাগে মজা লাগে তেতিয়াহ'লে এই যিটো গেম আছে যিটো Fau-G বুলি গেম আহি আছে এই গেমটো মই ভাবোঁ পাবজিতকৈ বেছি জনপ্ৰিয় হ'ব কিয়নো এটা স্বদেশী গেম হয় প্লাছ এই গেমটোৰ 20% ৰেভিনিউ আমাৰ ইণ্ডিয়ান আৰ্মিক ডনেট কৰা হৈ আছে এই এটা ইমান ডাঙৰ এটা ভাল কাম কৰিছে তো গেমটো খেলি যদি গ্ৰাফিক্সৰ ক্ষেত্ৰত বা
সকলোবিলাক মজা লগাৰ দৰে পাবজিৰ দৰে মজা লাগে। এই খেলটো পাবজিতকৈও বেছি জনপ্ৰিয় হ'ব বুলি মই ভাবোঁ। এতিয়া আমি কথা পাতোঁ এই Fau-G গেমটোৰ জনপ্ৰিয়তাৰ বিষয়ে। এই গেমটো যোৱাকালি নিউজটো লঞ্চ হৈছে, তো যোৱাকালি লঞ্চ হোৱাৰ পৰা এতিয়ালৈকে এই গেমটো ইমান পাব্লিছ হৈছে, ইমান শ্বেয়াৰ হৈছে, য'ত ইউটিউবতে হওক বা ছ'চিয়েল মিডিয়াতে হওক সকলোতে ইমান মানে শ্বেয়াৰ হৈছে। মানুহ এনেকৈ উৎসুকতাৰে ৰৈ আছে মানে গেমটোৰ কাৰণে। চ' এই গেমটো যদি অতি সোনকালে আহে মানে এই গেমটো বহুত জনপ্ৰিয়তা অৰ্জন কৰিব বুলি মই ভাবোঁ। এতিয়া অফিচিয়েলি জনোৱা হৈছে যে অক্টোবৰৰ লাষ্টলৈকে হয়তো এই গেমটো প্লে' ষ্ট'ৰত আপোনালোকে দেখিবলৈ পাব পাৰে। চাই লওঁ কেতিয়ালৈকে আহে, কিন্তু যিমান সোনকালে আহিব মানুহ সিমান ভাল পাব। গতিকে এই গেমটো সোনকালে আহিলে যাতে আমাৰ পাবজিৰ যিটো অভাৱ আমি পূৰণ কৰিব পাৰোঁ তাৰে আশাৰে, আৰু ভৱিষ্যতে ইয়াতকৈ ভাল ভিডিঅ' বনোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ। যদি ভিডিঅ'টো ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। আজিলৈ আহোঁ, নমস্কাৰ। যদি ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই